আপোনালোকক আজি বস্তু এটা দেখাম দেই। এতিয়া যিহেতু ধান কটাৰ সময়, আমাৰ চোতালতে তেনেকৈ বহুতো ধান কাটি থোৱা আছিল আৰু দুটা কপৌৱে সদায় আহি মানে ধানখিনি খাই থাকে। আৰু আজি ধান খাই থাকোঁতেই কি হ'ল জানেনে, আমাৰ কাষৰ ঘৰৰ মেকুৰীটোৱে এই কপৌটোৰ যে মানে ধান খাই থাকোঁতে থাপ মাৰি ধৰিলে আৰু উৰি গুচি গ'ল কপৌটো। তাৰপাছত পাছফালে থকা এই নেজৰ নিচিনাডাল আৰু এই ছাইডৰ এখন পাখি খাই দিলে, মানে ছিঙি দিলে গোটেই পাখিখিনি। তাৰপিছতে কপৌটো উৰিব নোৱাৰা হ'ল নহয়। এতিয়া মায়ে ধৰি আনি পেলাই থৈ দিলে। এনেকৈ এতিয়া ৰাতি ভিতৰত থওঁ, আকৌ দিনত বাহিৰত থওঁ, এনেকৈ ঢাকি থৈ দিওঁ, নহ'লে মেকুৰীটোৱে আকৌ খাই পেলাই বুলি। আৰু আচৰিত কথা কি জানানে, এইটো আমি মতা কপৌ বুলি ভাবিছিলোঁ, কিন্তু এইজনী মাইকী কপৌ আছিলে। এইটো চাওকচোন, এটা কণী পাৰি থৈ দিছে নহয়। আমি মানে দেখি একেবাৰে আচৰিত হৈ গৈছোঁ। আৰু তাৰপাছতে ভাইটিয়ে আকৌ এনেকৈ খেৰ কেইডালমান আনি পেলাই সুমুৱাই দিছে। এতিয়া যিহেতু কণীটো হাতেৰে চুব নোৱাৰি, বেয়া হৈ যাব, সেইকাৰণে এতিয়া আমি কপৌজনীক বাহিৰলৈ উলিয়াবও নোৱাৰা হ'লোঁ বা চাফা কৰিবও পৰা নাই ভালকৈ। দেখাই থাকিম দেই কপৌজনীয়ে কণীটো উঠাব পাৰে নে নাই।